শিক্ষক বন্ধুসকল দীক্ষা নামৰ এপ্লিকেশ্যনত নিষ্ঠা মডিউল 3 পৰীক্ষা কেনেদৰে দিব লাগে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰ বাবে কি কৰিব লাগিব, আপোনালোকে আপোনালোকৰ মোবাইলত প্লে ষ্টৰত গৈ দীক্ষা নামৰ এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব আৰু যাৰ ইনষ্টল কৰা আছে তেওঁলোকে সেই দীক্ষা নামৰ এপ্লিকেশ্যনটো ওপেন কৰি ল'ব। মই মোৰ মোবাইলত এইটো আগৰ পৰাই ইনষ্টল কৰি থৈছোঁ, গতিকে এইটো মই ওপেন কৰিম, আপোনালোকে ওপেন কৰিব। ওপেন কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ খোল খাব। এইটো ওপেন হৈ আছে। ওপেন হওঁতে অলপ সময় লয়, এইটো আহি আছে, অলপ সময় লয়। অহাৰ পিছত এনেদৰে ইণ্টাৰফেচ খোল খাব। আপোনালোকে কি কৰিব লাগিব, একদম বাওঁহাতে ওপৰত থকা তিনিটা স্লিপিং লাইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এইটো আপোনালোকৰ কি কৰিব লাগিব, ইয়াতে মাই গ্ৰুপছৰ তলত ট্ৰাই নিউ দীক্ষা এক্সপিৰিয়েঞ্চ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ আইডিটো খোল খোৱাৰ লগে লগে আৰু বাকী বস্তুবিলাকো শ্ব' কৰিব। কি কৰিব, ইয়াতে আপোনালোকে নিষ্ঠা নামৰ যিটো লিখা আছে সেই ইয়াতে টেপ হিয়াৰ ফৰ নিষ্ঠা ছেকেণ্ডাৰী কোৰ্চেছ এইটোত ক্লিক কৰি দিব। ইয়াতে মডিউলসমূহ খোল খালে ইয়াতে আপোনালোকে 5 নম্বৰত থকা যিটো আছে পাৰ্চনেল ছ'চিয়েল কোৱালিটিজ ফৰ হোলিষ্টিক এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেদৰে হেৰি খোল খাব। ইয়াতে মোৰ ইউৰ প্ৰগ্ৰেছ ইয়াতে লিখা আছে 97%, কিয়নো মই ইয়াতে যিকেইটা কণ্টেণ্ট আছে কোৰ্চ মডিউলছত এইকেইটা চব চাইছোঁ। কেনেদৰে চাইছোঁ আৰু একবাৰ দেখাওঁ আপোনালোক সকলোকে। ইয়াতে কোৰ্চ অভাৰভিউত ক্লিক কৰিলে এনেদৰে আহিব। ইয়াতে 3টা মডিউল আছে। ইয়াতে কোৰ্চ ইনষ্ট্ৰাকশ্যনত ক্লিক কৰিলোঁ মই। কোৰ্চ ইনষ্ট্ৰাকশ্যনত ক্লিক কৰিলে এনেদৰে এটা ভিডিঅ' চিন আহিব। ইয়াতে প্লে বাটনত ক্লিক কৰিব। প্লে বাটনত ক্লিক কৰিলে কি আহিব, এনেদৰে এটা ইণ্টাৰফেচ খোল খাব। লাহে লাহে খোল খাই আছে। ইয়াৰ কি আছে, ইয়াতে একদম তলত কি লিখা আছে লোকেশ্যন 1 of 2, ইয়াতে মানে 2টা পেজৰ এটাহে খোল খালে। এইখিনি মই তলফালে গ'লে 100% হ'ব তলত, আৰু 100% হোৱাৰ পিছত আপোনালোকে ইয়াতে এক্সিট বটন বা বেক যিটো আছে মোবাইলত তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আমি আকৌ ইয়াতে কোৰ্চ কণ্টেণ্ট গুচি আহিলোঁ। কোৰ্চ ইনষ্ট্ৰাকশ্যনত ইয়াতে আপোনালোকে ৰেড কণ্টেণ্ট এইটো কাটি দিব। কাটি দিয়াৰ পিছত আকৌ ওপৰত বাওঁহাতে থকা কাৰ্জাৰটো ক্লিক কৰিব, বেক কৰিব। বেক কৰাৰ পিছত আকৌ আমি তাতে আহিলোঁ। গতিকে এইটো ইয়াতে মোৰ ৰাইট চাইন আহিছে, কিয়নো মই এইবিলাক চাইছোঁ আগত। আপোনালোকে ক্লিক কৰি চাই ল'ব। গতিকে এইটো মই আকৌ বেক কৰিছোঁ। বেক কৰাৰ পিছত আকৌ আমি মূল সূচীপত্ৰত আহি গ'লোঁ। ইয়াতে কি আছে, গোটেইকেইটা কণ্টেণ্ট মই এইবিলাক চাই থৈছোঁ। আপোনালোকেও এটা এটাকৈ চাই থ'ব। চোৱাৰ পিছত একেবাৰে শেষত প্ৰগ্ৰেছ এছেছমেণ্ট ইয়াতে আপুনি ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰিলে ইয়াতে থকা কুইজত ক্লিক কৰিলে কি হ'ব, আমাৰ প্ৰশ্নকেইটা এছেছমেণ্টৰ প্ৰশ্নকেইটা আহি যাব। ইয়াতে আপোনালোকৰ বাবে প্ৰশ্ন আহি আছে। ক্লিক চাগে ভালকৈ হোৱা নাই, আকৌ একবাৰ মই ক্লিক কৰিলোঁ। এনেদৰে আকৌ ভিডিঅ' প্লে হোৱাৰ নিচিনা এটা প্লে আহিব। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। এইটো চাগে ভালকৈ হোৱা নাই, আকৌ একবাৰ ক্লিক কৰিলোঁ। এনেদৰে এতিয়া খোল খাব ইণ্টাৰফেচ, আৰু এতিয়া প্ৰশ্নসমূহ আহিব। এইটো লোডিং হৈ আছে। আচ্ছা, ক্লিক কৰাৰ লগে লগে কি হ'ব, এই কুৱেশ্যনকেইটা আহি যাব। মই প্ৰশ্নটো পঢ়ি দিছোঁ। প্ৰথম কুৱেশ্যন, ছিং গুড ইন ইনছেল্ফ এণ্ড আদাৰ্ছ, টেকিং ইনিচিয়েটিভ এণ্ড বিং কোঅপাৰেটিভ ইণ্ডিকেট এ। উত্তৰসমূহ তলত দি আছে, মাল্টিপল চইচ। প্ৰথমত আছে পজিটিভ এটিটিউড, পাৰ্সপেক্টিভ টকিং, ইম্পেথেটিক আণ্ডাৰষ্টেণ্ডিং, চিনচিয়াৰিটি। এইটো হ'ব পাৰ্সপেক্টিভ টেকিং।
তাৰে পিছত আহিল এনেধৰণে which of the following statements is not correct all the উত্তৰ হিচাপত আছে কি all learners are unique different children learn at a different pace 3 নম্বৰত আছে a diverse classroom is a hurdle in creating learning opportunity for all শেষত আছে কি all children are meant to be in school ইয়াতে শুদ্ধ উত্তৰটো হ'ব a diverse classroom is a hurdle in creating learning opportunity এইটোত আপোনালোকে ক্লিক কৰাৰ পিছত সোঁহাতে থকা কাৰ্যৰটো ক্লিক কৰিলে আকৌ আগুৱাই যাব ইয়াতে তাৰ পিছত কি প্ৰশ্ন আহিল which of the following is not a way of communicating empathy ইয়াতে উত্তৰ কি আছে pace with a person's mode of experience তাৰ পিছত verbal attentiveness তাৰ পিছত আছে non verbal attentiveness তাৰ পিছত আছে showing a pity for a person এটো একদম শেষৰটো উত্তৰটো যেটো আছে showing pity for the person এটো শুদ্ধ উত্তৰ তাৰ পিছত আপোনালোকে ৰাইট সাইডত থকা কাৰ্যৰটো ক্লিক কৰি আগুৱাই যাব তাৰ পিছত আছে the best way to face obstacles is উত্তৰ হিচাপত আছে to work with others involved in it তাৰ পিছত to accept analyze and correct them তাৰ পিছত আছে to ignore them and move on শেষত আছে to accept them ইয়াতে শুদ্ধ উত্তৰটো হ'ব to accept analyze and correct them তাৰ পিছত আকৌ আগুৱাই যাব তাৰ পিছত আছে to communicate respect learners a teacher needs to এটো কোৱেশ্চন উত্তৰ কি দিয়া আছে let them have their way always তাৰ পিছত আছে address them by their name তাৰ পিছত আছে not question their names their actions sorry তাৰ পিছত আছে avoid their flaws ইয়াতে শুদ্ধ উত্তৰটো হ'ব address them by their name তাৰ পিছত আকৌ আগুৱাই যাব কি কোৱেশ্চন আহিল which of the following is not essential for effective communication আপোনালোকে কি কৰিব এই উত্তৰকেইটা চাব giving all the answers তাৰ পিছত আছে understanding words তাৰ পিছত being attentive তাৰ পিছত আছে understanding silence শুদ্ধ উত্তৰটো হ'ব giving all the answers আগুৱাই গলে পাম প্ৰশ্ন শেষৰটো তাৰ পিছৰটো as a teacher facilitator which approach would you think to be best to develop personal social qualities in learners in secondary schools এটো শুদ্ধ উত্তৰটো হ'ব answer option কেটা আছে giving examples of other learners who according to you are good তাৰ পিছত আছে punishment for misbehaving তাৰ পিছত আছে modeling the desired qualities yourself তাৰ পিছত আছে regular instructions শুদ্ধ উত্তৰটো হ'ব modeling the desired qualities yourself এটো তাৰ পিছত আগুৱাই গলে আমি পাম effective communication is taking place when উত্তৰ হিচাপত কি আছে অপশন it involves attentiveness it is fluent it is a one way process unable to comprehend শুদ্ধ উত্তৰটো হ'ব কি আছে effective communication is it taking place when it involves attentiveness এটো হে শুদ্ধ উত্তৰ তাৰ পিছত আগুৱাই গলে আমি পাম knowing and understanding students can be achieved through এটো কি হ'ব উত্তৰ কি দি আছে be evaluative being sensitive being inquisitive being judgmental শুদ্ধ উত্তৰটো হ'ব being sensitive এটো তাৰ পিছত আমি পাম which of the following statements show a positive self attitude উত্তৰ হিচাপত আছে I am not feeling good enough তাৰ পিছত আছে I will make all attempts to manage conflicts in workplace তাৰ পিছত I am capable of creating difficulty শেষত আছে I have every facility ইয়াতে শুদ্ধ উত্তৰটো হ'ব দ্বিতীয় কলমত থকা I will make all attempts to manage conflicts in workplace তাৰ পিছত আমি আগুৱাই যাম to develop a positive environment one must be এটো প্ৰশ্ন উত্তৰ কি দি আছে decisive thinking and responding quickly
তাৰপিছত জাজমেণ্টেল, তাৰপিছত আছে পেচেণ্ট এণ্ড কেয়াৰিং। শুদ্ধ উত্তৰটো শেষৰটো যিটো আছে সেইটো পেচেণ্ট এণ্ড কেয়াৰিং। তাৰপিছত আগুৱাই গ'লে আমি পাম এইটো প্ৰশ্ন, ইন কেছ অফ এ কনফ্লিক্ট এমংষ্ট ইউৰ ষ্টুডেণ্টছ হুইচ ষ্ট্ৰেটেজি উড ইউ এপ্লাই এজ এ টিচাৰ। উত্তৰ হিচাপত কি আছে, ৰেফাৰ দ্য মেটাৰ টু দ্য স্কুল প্ৰিন্সিপাল। তাৰপিছত আছে অভাৰলুক দ্য মেটাৰ থিংকিং হোৱাট দ্য passage of time it will get resolved। তাৰপিছত আছে use your authority and decide how to resolve the conflict। তাৰপিছত আছে facilitate a dialogue between the students। শেষৰটোহে এইটোৰ উত্তৰ, এইটো ক্লিক কৰি দিব। তাৰপিছত আগুৱাই গ'লে আমি পাম which of these are not the characteristics of an effective helper। উত্তৰ হিচাপত কি আছে, হেল্পিং ইন ডিচিশ্যন মেকিং। তাৰপিছত আছে ফেচিলিটেটিং আণ্ডাৰষ্টেণ্ডিং অফ ইম'শ্যনছ। তাৰপিছত আছে ছলভিং দ্য প্ৰব্লেমছ ফৰ দ্য ইণ্ডিভিজুৱেল। তাৰপিছত আছে ফেচিলিটেটিং বিহেভিয়াৰ চেঞ্জ। এইটো শুদ্ধ উত্তৰটো হ'ব ছলভিং দ্য প্ৰব্লেমছ ফৰ দ্য ইণ্ডিভিজুৱেল। তাৰপিছত আছে নেক্সট কুৱেশ্যন, টেকিং জেনুইন ইণ্টাৰেষ্ট ইজ এ কনভাৰ্চেশ্যন ইজ এ চাইন অফ। টেকিং জেনুইন ইণ্টাৰেষ্ট ইন এ কনভাৰ্চেশ্যন ইজ এ চাইন অফ। উত্তৰ কি আছে, একচেপ্টেঞ্চ, ইম্পেথি, লিডাৰশ্বিপ, কনচাৰ্ণ। শুদ্ধ উত্তৰটো হ'ব ইম্পেথি। এইটো ছিলেক্ট কৰাৰ পিছৰ কুৱেশ্যনলৈ আগুৱাই যাম, আহক। নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এ চেনচিটিভ পাৰ্চন। ইয়াতে কি কি উত্তৰ আছে, এবল টু অবজাৰ্ভ আদাৰ্ছ নন ভাৰ্বেল এক্সপ্ৰেশ্যনছ। তাৰপিছত আনএবল টু কুইকলি আণ্ডাৰষ্টেণ্ড হোৱাট আদাৰ্ছ আৰ ছেইং। নেক্সট এবল টু অবজাৰ্ভ আদাৰ্ছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি। তাৰপিছত আছে আনএবল টু শ্ব' অব্লিক ডিছপ্লে নন ভাৰ্বেল এক্সপ্ৰেশ্যন। শুদ্ধ উত্তৰটো হ'ব প্ৰথমটো, এবল টু অবজাৰ্ভ আদাৰ্ছ নন ভাৰ্বেল এক্সপ্ৰেশ্যনছ। তাৰপিছত আমি আগুৱাই গ'লে পাম when you attend to the content as well as the feeling what a person is saying you are responding, active listening, communicating, passive listening। এইটো হ'ব passive listening। তাৰপিছত আগুৱাই গ'লে আমি পাম the best way to describe the role of a teacher in the present context is। এইটো হ'ল কুৱেশ্যন, তোৰ কি আছে, টিচাৰ এজ এ লিডাৰ। তাৰপিছত আছে টিচাৰ এজ এ ষ্ট'ৰ হাউচ অফ নলেজ। তাৰপিছত আছে টিচাৰ এজ এ কাউন্সিলৰ। তাৰপিছত আছে টিচাৰ এজ এ থেৰাপিষ্ট। শুদ্ধ উত্তৰটো হ'ব টিচাৰ এজ এ কাউন্সিলৰ। তাৰপিছত আগুৱাই গ'লে আমি পাম লাৰ্নাৰ্ছ ইন দ্য ক্লাছৰুম ইম্বাইব PSQS by being given lectures on moral science, being punished for bad behavior, emulating the teacher। তাৰপিছত আছে being harassed by the teacher। ইয়াতে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো being given lectures on moral science। তাৰপিছত হ'ব listening attentively is a sign of। উত্তৰ কি কি আছে, পিটি, ইনসেনচিটিভিটি, কমিউনিকেশ্যন, জাজমেণ্ট। এইটো হ'ব কি কি আছে, লিচেনিং এটেণ্টিভলি ইজ এ চাইন অফ, পিটি, ইনসেনচিটিভিটি, কমিউনিকেশ্যন, জাজমেণ্ট। এইটো শুদ্ধ উত্তৰটো হ'ব জাজমেণ্ট, কমিউনিকেশ্যন। তাৰপিছত কি পাম আমি চাওঁ Question 2, if a student always gets into conflict when working in a group, the student needs to learn। Option কি আছে, team building, compassion, cooperation and team spirit। শুদ্ধ উত্তৰটো হ'ব cooperation। তাৰপিছত আমি আগুৱাই গ'লে পাম শেষ হৈছে, গতিকে আমি শেষ হোৱাৰ পিছত ইয়াতে ছাবমিট কৰিম, ছাবমিট বাটনত ক্লিক কৰিম। তাৰপিছত আমাৰ স্ক'ৰ আহিব কি এনেকুৱা ধৰণে আহিব, ইউৰ স্ক'ৰ ইজ 17 আউট অফ 20। গতিকে আমি 14 পালেই আমি আমাৰ চাৰ্টিফিকেটটো পাম। গতিকে আমি পাই গ'লোঁ।
গতিকে এইখিনি আপোনালোকে কৰিলে পাই যাব এটা কথা কিন্তু বেলেগ বেলেগ এছেছমেণ্টত কুৱেশ্যন কেতিয়াবা বেলেগ বেলেগ হয় গতিকে আপোনালোকে সেইটো লক্ষ্য ৰাখিব থ্যাংক ইউ